ভৰি দিয়াৰ পিছত বহু ঘটনা পৰিঘটনাৰে মৌলুঙে লিখি গৈছে এই যাত্ৰাৰ বিৱৰণ। এখন স্থায়ী ৰাজধানীৰ বাবে বহু সময়ত বহু স্থান বাছনি লৈ আহিছিল যদিও বৰাহী মৰাণ ৰজাৰ বদন্যতাৰ আজি অসম ৰাজ্যৰ স্থায়ী ৰাজধানীখনে সকলোৰে আশীৰ্বাদত স্থায়িত্ব লভিলে। নাম থলো চেৰাই দয়। চাউলুং চুকাফা পৰ্বতৰ ওপৰত জিলিকি থকা নগৰী 1215 খ্ৰীষ্টাব্দৰ উজ্জ্বল মাউলুঙৰ পৰা যাত্ৰা আৰম্ভ কৰা আমাৰ চাউফাৰ দল অৰ্থাৎ সৰ্বমুঠ 8000 নিপুণ ৰনুৱা, 600 ভাৰ বহিয়া বহতীয়া, কেইবাকুৰি বিভিন্ন বৃত্তীয়া লোক, বেজ পুৰোহিত, মুকে ধৰি বাইলুং দেওধাই, বৰাণী আইমে চাউল, মাজুকৰি চুমফা আৰু সৰুকৰি ইলাংচি চুফাৰ লগতে থাওমুংসকলৰ পৰিয়ালৰ সদস্যসকল আহি এই খামলাং জামত উপস্থিত কৰিলে। নৰমুণ্ডা চিকাৰৰ প্ৰচেষ্টা নিৰন্তৰ চলি আছে এইসকলৰ মাজত। দেখাত সহজ সৰল যেন লাগিলেও বীৰত্ব ব্যঞ্জক সংজ্ঞা কিন্তু অত্যন্ত লোমহৰ্ষক। নৰমুণ্ডৰ মালা ধাৰণ কৰি বীৰত্ব হিচাপ নিকাচ কৰে সিবিলাকে। ধনেশ পক্ষীৰ পাখিৰে সজোৱা মস্ত কাৱৰণ পিন্ধাই খাংসকলৰ পৰা আমি সাৱধান হৈ থাকিব লাগিব। অনাহকত যুদ্ধৰ পক্ষপাতি নহয় এই চুকাফা। যিকোনো উপায় তেওঁলোকক বুজাব লাগিব যে তাই ৰজাৰ উদ্দেশ্য ৰাজ্য আক্ৰমণ বা লুটপাট কৰি লোকৰ সম্পত্তি আহৰণ কৰা নহয়। আমি সকলোৰে লগত মিলা মিছাৰে থাকি খেতি বাতি কৰি এখন সুন্দৰ সমাজ গঢ়ি তোলাৰহে পক্ষপাতি। মরণ পণ করি
সকল অনিচ্ছা সত্ত্বে মই হিংস্ৰ হ'বলৈ বাধ্য হৈ পৰিছো খাংসকলৰ গাঁৱে গাঁৱে দলে বলে সোমাই পৰক যিয়ে বৰণ কৰে তেওঁলোকক আপ্যায়ন কৰক যি উভতি ধৰে যুদ্ধ ঘোষণা কৰক তেওঁলোকক ক'ব তোমালোকে যিদৰে মূৰ কাটি যুদ্ধ বিজয় প্ৰদৰ্শন কৰা আমিও যুদ্ধ বিজয়ৰ নিচান হিচাপে মুণ্ডমালা ৰাজহাজখনত কোনোমাই থম আৰু ক'ব আমাক যদি মানি লোৱা আমিও বন্ধু কৰিম অন্যথা বাপেকে বাপেকৰ গাৰ কেঁচা মাংস খাবলৈ সাজু থাকিবলৈ আপোনালোক হেৰুৱাৰ বেথা কিমান অসহনীয় সেয়া মই ভালদৰে পৰখিব পাৰোঁ কিন্তু মোৰ হাতত উপায় নাছিল হেজাৰ অনুৰোধ কৰাৰ পাছতো তোৰ মানুহবোৰে যুদ্ধৰ বাবে পাগল হৈ উঠিছিল ঘূৰাই দিয়াটো দিন মোৰ দেউকা লগা সপোন বাস্তৱ কৰিবলৈ তহঁতৰ পাহাৰ তহঁতকে ঘূৰাই দিম পশ্চিমলৈ যাত্ৰা পুনৰ আৰম্ভ কৰিব লাগে দৈকা অৰং এই চুকাফাক আদৰিবলৈ সাজু হোৱা মই বেয়া আলহী হ'ব খোজা নাছিলো গাভৰুহঁত তহঁতৰ পাহাৰ তহঁতৰে হৈ থাকিব তহঁতৰ বুকুৰ সেউজীয়াখিনি কাঢ়ি নল এই দৈকা অৰঙৰ সিটো পাৰত আৰু এখন সোণোৱালী পথাৰ আছে ওলা যদি ওলা আমাৰ লগত এই পাহাৰখনৰ দৰে তহঁতক আঁকোৱালি ল'ব কথা দিছো মই আৰম্ভ হ'ব এখন নতুন বুৰঞ্জী যি বুৰঞ্জী সামৰিব মুংডুং চুংখামৰ সোণালী বৰণীয়া জীয়া কাহিনীৰ ন অধ্যায় সন্মুখত বৰদেউ শাল পশ্চিমত হাবিদেউ শাল আৰু দক্ষিণত হিন্দুদেউ শালক সেৱা জনাই লেণ্ডনৰ নাতি খুল্লুং খুল্লাৰ বংশধৰ মই চাওলুং চুকাফা বহু আশা আৰু বহু সাধনা এই অসম ৰাজ্য গঠন কৰিবলৈ আগবাঢ়িছো প্ৰতিগৰাকী থলগিৰি ৰাজনক মোৰ কৃতজ্ঞতা ভৰা প্ৰণাম মহান বদৌচা আৰু মহান ঠাকুৰথাৰ মোৰ প্ৰতি যি আন্তৰিক সদিচ্ছা তাৰ বাবে মই আজি এই ক্ষণত আহি উপনীত হৈছো আজি 1253 খ্ৰীষ্টাব্দৰ 16 আঘোণ আজি মই চাওলুং চুকাফা বৰাহী চুতীয়া মৰাণ কছাৰী ফনৈয়া দফলা দৰঙীয়াল সকলোকে কথা দিওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰজাৰ জীৱন সম্পদ ৰক্ষা কৰি এই নিঙাওখামংকিতক ধ্বজাৰ তলত ৰৈ ঘোষণা কৰিলো সমন্বয় সংহতি হ'ব অসম ৰাজ্যৰ মূল মন্ত্ৰ
খ্ৰীষ্টাব্দত সমৰত ভৰি দিয়াৰ পিছত বহু ঘটনা পৰিঘটনাৰে মৌলুঙে লিখি গৈছে এই যাত্ৰাৰ বিৱৰণ। এখন স্থায়ী ৰাজধানীৰ বাবে বহু সময়ত বহু স্থান বাছনি লৈ আহিছিল যদিও বৰাহী মৰাণ ৰজাৰ বদন্যতাৰ আজি অসম ৰাজ্যৰ স্থায়ী ৰাজধানীখনে সকলোৰে আশীৰ্বাদত স্থায়িত্ব লভিলে। চাওলুং চুকাফা